HSLC 2026 বাবে Assamese গ্ৰামাৰৰ most important questions. So first of all, পৰীক্ষাত কি প্ৰশ্ন থাকে তাৰ ভিতৰত এনেকুৱা এটা প্ৰশ্ন থাকিব য'ত ন বা হ হোৱাৰ কাৰণটো সুধিব। প্ৰশ্নটো কি দিছে তলৰ যিকোনো দুটা শব্দৰ ন বা জ হোৱাৰ কাৰণ লিখা। সুষম, প্ৰণাম, পৰায়ণ। আৰু এইটো কুৱেশ্যন প্ৰত্যেক বছৰে HSLCত ৰিপিট হয়। So সুষমৰ ক্ষেত্ৰত কি হ'ব সু উপসৰ্গৰ পাছত থকা সম শব্দ হ জ হয়। নেক্সট হৈছে প্ৰণাম, ৰৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। নেক্সট হৈছে পৰায়ণ, পৰ শব্দৰ পিছত থকা আয়নৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এনেকুৱা এটা পেটাৰ্ণ এক্সামত থাকে য'ত এইকেইটা শব্দৰ আমি আধুনিক ৰূপটো লিখিব লাগিব। পাশ মানে হৈছে কাষ, হন্তে মানে পৰা, পাতক মানে পাপ, জাকেৰি মানে সাৰ, আৰু এইকেইটা আপুনি চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এতিয়া নিপুণ মানে হৈছে পাকৈত, পক্ষী মানে চৰাই, কামিনী মানে ৰূপৱতী, ঘা মানে তৃণ, তৰংগ মানে ঢৌ লিখিব পাৰে, লহৰ লিখিব পাৰে, কুসুম মানে পুষ্প, মুখ মানে বদন, স্বামী গিৰিয়েক। চ' এইকেইটা লিখি দিব। নেক্সট কুৱেশ্যনটো হৈছে সৰল বাক্যলৈ নিয়া। ইয়াত এটা জটিল বাক্য দিয়া হৈছে। জটিল বাক্যত দুটা বাক্য থাকে। এই দুটা বাক্য আমি কি কৰিব লাগিব জইন কৰিব লাগিব। চ' প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল, সেইকাৰণে তেওঁক সকলোৱে ভাল পাইছিল। এইটো সৰল কৰিলে হ'ব প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল বাবে তেওঁক সকলোৱে ভাল পাইছিল। নেক্সট কুৱেশ্যন, যিজন সৎ তেওঁক ঈশ্বৰে সহায় কৰে। এইটোৰ এনচাৰটো হৈ যাব সৎ লোকক ঈশ্বৰে সহায় কৰে। নেক্সট কুৱেশ্যন, মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা। কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিব। ইয়াৰ এনচাৰটো হ'ব যেতিয়া কিতাপ পঢ়া তেতিয়া হাই উৰুমি নকৰিবা। নেক্সটটো হৈ গৈছে বুঢ়া মানুহজন দোকানলৈ আহিছিল, তেওঁক এডাল লাখুটি কিনিছিল। ইয়াৰ এনচাৰটো হৈ যাব বুঢ়া মানুহজন দোকানলৈ আহি এডাল লাখুটি কিনিছিল। ঠিক আছে। এতিয়া নেক্সট হৈ গৈছে বাক্য ৰচনা কৰা। পৰীক্ষাত বাক্য ৰচনা কৰা আহে আৰু এইকেইটা ইম্পৰ্টেণ্ট হয়। উখল মাখল, এতিয়া মই মিনিংকেইটা কৈ দিছোঁ, বাক্যকেইটা আপুনি নিজে ফৰ্ম কৰি ল'ব। উখল মাখল মানে হৈছে খৰখেদা কৰা বা হুলস্থুল কৰা। ঠিক আছে। নেক্সট হৈ গৈছে উৰহীৰ উৰ। উৰহীৰ উৰ মানে আচল কথাটো হয়। ডলাৰ বগৰী মানে ঘনাই ঠাই সলোৱা মানুহ, আৰু তলা নলা মানে অনুসন্ধান কৰা। এতিয়া এটা শব্দত প্ৰকাশ কৰা কেইটামান চাই লওঁ। যি কণীৰ পৰা জন্মে অন্তজ বুলি কয়, যি আগেয়ে হোৱা নাই অভূতপূৰ্ব, যি উপকাৰী উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ, পনীয়া গাখীৰ দিয়া গাই জলাহী, কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহক সজাতি বুলি কয়, ততালিকে বুদ্ধি উলিয়াব পৰা শক্তিক বুদ্ধিয়ক বুলি কয়, আৰু ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা হয় তাক প্ৰাতঃস্মৰণীয় বুলি কোৱা হয়। চ' ইয়াৰ পৰা এনচাৰকেইটা মিলাই ল'ব। এতিয়া নেক্সট হৈ গৈছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা। ইয়াত আমি ক'ত ঊৰ্ধ্বকমা লগাব লাগে, ক'ত কমা লগাব লাগে, ক'ত দাই লগাব লাগে সেইটো বহুৱাব লাগে। বহুত ইজি স্ক'ৰিং হয়। ইয়াত এটা এক্সাম্পল লৈছোঁ, হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। ইয়াৰে এনচাৰটো এনেকুৱা হ'ব। ঠিক আছে। আৰু কোনোবা এটা ঠাইত যদি দাৰি বা ঊৰ্ধ্বকমা দিবলৈ পাহৰি যায় তেতিয়া তাৰে নম্বৰটো কাটি দিব। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ হয়, এইটো ভালদৰে চাব। নেক্সট বাক্যটো হৈছে তেওঁক ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান, আৰু ইয়াৰে এনচাৰটো এইটো হ'ব। নেক্সট, তলত দিয়া খণ্ড বাক্যবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। এতিয়া বাক্য ৰচনা কৰোঁতে এইকেইটা শব্দ লিখি আপুনি কাষত ইয়াৰে অৰ্থটো লিখিব লাগিব, তাৰপিছত বাক্যটো লিখিব লাগিব। ইয়াৰে মিনিংকেইটা কৈ দিছোঁ, আপুনি বাক্যটো বনাই ল'ব। নদী কোৱা মানে ডাঠি কোৱা, ফিৰাই লৰ মাৰ মানে ভয়ত হঠাৎ লৰ মাৰা, জয়দেউ কাকুতি মানে অতি অনুনয় বিনয় কৰা, 1900 বা বলা মানে ধুন পেচ মাৰি ফুৰা, ঠেকচিগা মানে উপায় নাখোৱা, চকুৰ কুটা দাঁতৰ শাল মানে ঘূৰ শত্ৰু বা অতি শত্ৰু, আৰু সাত খাতৰ চেঙেলী মানে অতি দুষ্ট। নেক্সট কুৱেশ্যন যিটো পৰীক্ষাত আহে সেইটো হৈছে তলত দিয়া পদবোৰৰ সন্ধি ভাঙা। পৰীক্ষাত সন্ধি ভাঙা থাকিব, আৰু সন্ধি ভাঙা যিকেইটা পৰীক্ষাত জেনেৰেলি ৰিপিট হয় সেইকেইটা আমি লৈছোঁ। এইকেইটা পৰীক্ষাত জেনেৰেলি ৰিপিট হয়। চ' এইকেইটা ভালকৈ চাই যাব। হিমালয়টো হৈ যাব হিমযুগ আলয়, ঠিক তেনেকৈ শৰাননটো হৈ যাব শৰযুগ আনন্দ, আৰু বাকীকেইটা এনেকৈ চাই যাব। ইয়াত মই এনচাৰকেইটা দি দিছোঁ। চ' এইকেইটা আছিলে HSLC 2026 বাবে অসমীয়াৰ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' এইকেইটা ভালকৈ চাই যাব। চ' ডেটছ ইট ফৰ টুডে। থেংক ইউ ফৰ ৱাচিং।